হাই ফ্ৰেণ্ডছ নমস্কাৰ মই শংকৰে মই মোৰ চেনেল অসম কুইজলৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল যিহেতু আপোনালোকৰ বাবে এটা মই বহুতো ভাল খবৰ লৈ আহিছোঁ আৰু তাৰ আগতে বন্ধুসকল বহুতো আপোনালোক গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন মই জনাবলৈ চেষ্টা কৰিম কিয়নো বহুতেই মেছেজ কৰি আছে যি এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ যি 1837টা পদৰ যি অনলাইন হৈ গৈছিলে সেই পৰীক্ষাসমূহ কেতিয়া হ'ব হ'লে পৰীক্ষাসমূহ কেতিয়া হ'ব লগতে কমন এক্সাম হ'বনে নে ছেপাৰেট এক্সাম হ'ব সকলো মই এইটো ভিডিঅ'ত জনাব চেষ্টা কৰিম যদি আপুনি পোনপ্ৰথমবাৰৰ কাৰণে যেতিয়া ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যেতিয়া মই এনেকুৱা এটা সুন্দৰ সুন্দৰ খবৰ দিবলৈ চেষ্টা কৰোঁ আপোনালোকে সকলোতকৈ আগত পাব যায় কি নহওক আজিৰ ভিডিঅ' আমি আৰম্ভ কৰোঁ চাওক বন্ধুসকল যিহেতু বহুতেই সুধি আছে মই প্ৰথমতে যি এগ্ৰিকালচাৰ এক্সটেনশ্যন আৰু এছিষ্টেণ্ট পদৰ যি 1837টা পদৰ যি অনলাইনসমূহ হৈ গৈছিলে প্ৰায় আজি 5 মাহৰ মানৰ আগৰ কথা আৰু বহুতেই তাত বহুত প্ৰায় লাখ লাখ যুৱক যুৱতীয়ে যিহেতু তাত এপ্লাই কৰিছিলে আৰু যিহেতু আমি সকলোৱে গম পাওঁ যে আজি দুদিনমানৰ আগত যি বিত্তমন্ত্ৰী আছিলে সেই বাজেট অধিৱেশনত যি 600 প্ৰায় 90টামান পদৰ কথা কোৱা হৈছে যি এগ্ৰিকালচাৰ বিভাগত অকল 687টামান পদহে তাত খালী হৈ থকা বা তাত নতুনকৈ এপ্লাই কৰিব কিন্তু এটা কথা হ'ল 1837টা পদৰ পৰীক্ষাসমূহ হ'বনে নহয় যদি হ'ব আকৌ তাত এই বাজেট অধিৱেশনত 687টা মোৰ যদি ভুল হোৱা নাই 687টাৰ কথা কোৱা হৈছে আচলতে এইবোৰ কি হৈ আছে চাওক বন্ধুসকল সকলোবোৰ মই আপোনাক জনাম বুলি কৈছোঁ যিহেতু 1837টা পদৰ প্ৰায় 1581টা পদৰ প্ৰায় 12% আছিলে বন্ধুসকল সেই সকলোবোৰ যিহেতু কেঞ্চেল হোৱা মানে কেঞ্চেল হৈছে অকল যি 687 নে 587টা পদৰ যি তাত যি দেখাইছে সৰি বন্ধুসকল তাত যি বাজেট অধিৱেশনত তেওঁলোকে যিমানখিনি পদৰ কথা কোৱা আছে সেই পদৰ সংখ্যাকেইটাহে অকল এক্সামসমূহ হ'ব আৰু বন্ধুসকল এইকণতে কৈ থৈছোঁ আৰু বহুতে সুধি আছে পৰীক্ষাসমূহ ছেপাৰেটলি হ'ব নে অকল মানে কমন এক্সাম হ'বনে নে ছেপাৰেটলি হ'ব আৰু তেওঁলোকৰ বাবে মই এইকণতে জনাই দিব মই বিচাৰিছোঁ সকলোবোৰ অকল এটাই পৰীক্ষা হ'ব বন্ধুসকল হয়তো এতিয়া সকলোৱে ইনফৰমেশ্যনবোৰ ভালদৰে পাই গ'ল আজিলৈ ইমানে ধন্যবাদ আৰু বন্ধুসকল ভাল খবৰ এইটো যে 7199টা যি পশু চিকিৎসাৰ পশুপালনৰ পৰা নতুনকৈ মানে অনলাইনসমূহ হ'ব এতিয়ালৈকে নটিফিকেশ্যন অহা নাই আহিলে মই সকলোতকৈ আগত দিব চেষ্টা কৰিম আজিলৈ ইমানে ধন্যবাদ জয় অসম।